নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সমুজ্জ্বল ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু 2021 চন নতুন বছৰৰ এইটো মোৰ প্ৰথম ভিডিঅ' আৰু গতিকে আপোনালোক সকলো ছাবস্ক্ৰাইবাৰলৈ মোৰ বন্ধু বান্ধৱ তথা মোৰ ঘৰৰ যিমান মানুহ আছে সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লওঁ। গতিকে আজি মই গৈ আছোঁ বাগমৰালৈ মই গৈ আছোঁ মোৰ ৱাইফ মই আৰু মোৰ এজনী ভতিজা আৰু এজনী সৰু ছোৱালী ভতিজাই আৰু একেলগে গৈ আছোঁ। আৰু তাতে মোৰ ভাইটি এটাৰ বাগমৰা সৃষ্টি ৰিচান, গতিকে ৰিচানৰ সৃষ্টি বাগমৰাত গৈ একেলগে এসাঁজ খাওঁ। গতিকে আহক ৰাস্তাটো চাওঁ। এয়া দেউৰী গাঁও উপদেউৰী পোৱাৰ আগত এয়া এলেংমৰা চাৰিআলি পাইছোঁ। এয়া আহি আছোঁ। এইটো এলেংমৰা চাৰিআলি। এতিয়া বাগমৰালৈ আমি চিধা যাব লাগিব আৰু এইফালে লেফ্টত গ'লে দেৰগাঁও যাব পাৰি। এয়া উপদেউৰী ৰাস্তা হয়। এইফালে উপদেউৰী, নামদেউৰী, কলবাৰী, চাৰিঘৰীয়া আছে, নেউলগাঁও, এইটো ৰাস্তাই যাব পাৰি চব। আৰু আমি যোনবিলাক বজাৰত শাক পাচলি খাই আছোঁ চব ইয়াৰ পৰাই যায় মেক্সিমাম। ধুনীয়া জেগা। এইফালে এয়া উপদেউৰী পাই গ'লোহি। এয়া চাওকচোন ধুনীয়া ঘৰবিলাক, পূৰা চাং দিয়া ঘৰ। এয়া ধুনীয়া হয়নে? এইবিলাক বঢ়িয়া লাগিছে দেখিবলৈ। এয়া চাওক, এইবিলাক চাং দিয়া ঘৰ। যাওঁতে দাদা এজনৰ ঘৰত সোমাই যাওঁ। চ' টাৰ্ণিংটো লৈ লৈছোঁ উপদেউৰী। ত' এইবিলাক আহক। এয়া বাগমৰা ৰাস্তাত সোমাইছোঁ। এইটো ৰাস্তা আগতে খুব বেয়া আছিলে, এতিয়া অলপ ফিল আপ কৰি দিলে। এয়া এয়া চাওক, সমূহীয়াভাৱে মাছ ধৰিছে। এয়া বৰ ধুনীয়া পৰিৱেশ। চাওক বৰ সুন্দৰ পৰিৱেশ, খালি পূৰা ধূলি আৰু। এয়া এয়া আহি আছোঁ। চব এইফালে শাক পাচলি বাগান। এয়া ধুনীয়া ৰাস্তা। এয়া দেখিছেনে পাচলি। এয়া এয়া বাগমৰাত প্ৰথম সোমাইছোঁ। এয়া এণ্ট্ৰি পাছ, গাড়ী 100 টকা। এতিয়া ৰিচান থাকিলে মই দিব নালাগে, কিন্তু এই ৰিচান আছে নাই চাওঁ। বাইকৰ 50 টকা লয়। এয়া এয়া প্ৰথম সোমাইছোঁহি। এইবাৰ পাছ চিষ্টেমটো ইয়াতে লগালে, গম পোৱা নাই? আগতে আছিলে এইখনত, আগতে হেৰি মানুহবোৰ সোমাই দিয়ে যে দেখাই আছোঁ। সেয়া এয়া বৰ ধুনীয়া
মহাবাহু ব্ৰহ্মপুত্ৰ আজিকালি ইটো চাইডে পাৰ হৈছে না এয়া চব সাংঘাতিক ধূলি এইফালে বেলেগ মানুহ আছে এইবিলাক চব এয়া বাগমাৰা স্পৰ্টছ ক্লাব বাগমাৰা এডভেঞ্চাৰ বাগমাৰা উইণ্টাৰ কাৰ্নিভেল এয়া যথেষ্ট মানুহ আছে বেলেগকে পিকনিক খাব আহিছে এয়া ধুনীয়া বাগমাৰা কেম্পিং যথেষ্ট আছে মানুহ এতিয়া বাগমাৰা উইণ্টাৰ কাৰ্নিভেলৰ যোনজন অনাৰ ৰিশান দলে তাক লগ পাওঁ নেকি চাওঁ ভাইটি হয় মৰমৰ তাক ৰিভাৰমেন বুলি কোৱা হয় এই অসমৰ বৃহত্তৰ বিশ্বৰ বৃহত্তৰ নদীদ্বীপ অসমৰ নহয় মাজুলীৰ পৰা ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দলৈ নাৱেৰে যাত্ৰা কৰিছিলে তো তাক ৰিভাৰমেন বুলি কোৱা হয় ৰিশান আৰু এইফালে এবাৰ চক ঘোঁৰাও আছে এয়া যথেষ্ট ভিৰ বাইক সাংঘাতিক পুৰা ভিৰ সাংঘাতিক ভিৰ পুৰা ধূলি নামিবলৈকে দিগদাৰ পাই গ'লোহি বাগমাৰা মোৰ মিছেছ আছে এয়া ভতিজা আৰু এজনী ভতিজা আছে আৰু এটা ভাইটি এটা আছে এইবিলাক ফোনত কথা পাতি আছে চ' ব'লক ভিতৰলৈ যাওঁ এয়া দেখাই আছোঁ চব বাইদেউ কি পায় ইয়াতে খাবলৈ আৰু চিকেন ষ্টিক কেনেকৈ এইবিলাক আৰু এইটো পৰ্ক ষ্টিক আচ্ছা আৰু এইফালে ভিতৰত আপোনালোকে এতিয়া বনাই থাকে ন মানুহ পুৰা হৈ আছে ন আজি আচ্ছা দেখাই আছোঁ আৰু কি পায় এইবিলাক তোমালোকৰ চব পুৰা ন কেনেকৈ দাম এইবিলাকৰ এইটো কি বনাই আছে আচ্ছা আৰু ট্ৰেডিশ্যনেল অন্য কি পায় কি ক'লা ৰাইচ বিয়াৰ হ'ব আচ্ছা এয়া চাওক কি খাবলৈ পায় ৰাইচ বিয়াৰ আছে 100 পাৰ লিটাৰ বিয়াৰ 180 ৱাটাৰ বটল পৰ্ক ষ্টিক চিকেন গোটেইখিনি ইয়াত পোৱা যায় গতিকে আহক এবাৰ বাগমৰালৈ আহি পেলাই আপোনালোকে বাগমৰাৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰো উপভোগ কৰিব পাৰিব গতিকে চাওঁ আহক আগলৈ আৰু কি আছে হেল্ল' এখন মেনুখন দেখাই দিছোঁ আপোনালোকক এবাৰ এনেকৈ ধুনীয়াকৈ গছৰ তলত বহি আপোনালোকে সৌন্দৰ্য উপভোগ কৰিব পাৰিব সুন্দৰভাৱে সজাই পৰাই তুলিছে পৰিৱেশটো খুব সুন্দৰভাৱে সেয়া কেম্পৰ সুবিধাও আছে আহি আছোঁ এয়া ন' প্লাষ্টিক খুব সুন্দৰ
কাম কৰিছে এইফালে খেলিও আছে ৰাইজসকলে সৰু ল'ৰা ছোৱালীবিলাকে পিকনিকো খাই আছে বাগমৰা ঘূৰি ফুৰোঁতে ফ্ৰেণ্ড এজনী লগ পাই গ'লোঁ কৰি এই বিউটি পাৰ্লাৰ আছে আমাৰ মিলন নগৰত তো এইকো পাই গ'লোঁ তো ব'লক ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ এয়া ট্ৰেডিশ্যনেল খানাৰ জুতি লৈ আছোঁ ইয়াতে পৰ্ক আছে চিকেন আছে এইটো চাংঘৰ হয় ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি বনাইছে এয়া চাওক এয়া সকলোৱে পিকনিক খাই আছে এয়া কেম্পবিলাক এইবিলাক এক ট্ৰেডিশ্যনেল ৰেষ্টুৰেণ্ট হয় সৰু সৰু গতিকে এতিয়া আমি অলপ ইফালে পানীৰ ফালে যাম ব্ৰহ্মপুত্ৰৰ ফালে এয়া বিকাশক লগ পাই গ'লোঁ আমাৰ জিমৰ বডি বিল্ডাৰ গতিকে আহক কেতিয়া আহিলা এই অলপ আগত কি খালা চিকেন এটা ষ্টিক ল'লোঁ চিকেনেই খালোঁ খাবলৈ ভাল হৈছে এই মজা ঠিক আছে বাৰু লগ পাম অ'কে এয়া আমাৰ উপত্যকা ইয়াত দেখিছেনে ব'টিং কৰি আছে চবেই অলপ ক্ল'জকৈ দেখাই দিছোঁ এয়া পিপাৰেও গৈছে আৰু এইফালে এখন দলং দি দিছে দেখিছেনে আপোনালোকে এইখন একদম তালৈকে যাব পাৰিব সুন্দৰ পৰিৱেশ আৰু যথেষ্ট মানুহ কমান গৈছে খালি ধূলিও বহুত যথেষ্ট ধূলি আছে এয়া মানুহবিলাকে নাৱত উঠিবলৈ এটা পৰা কৰি আছে এয়া দেখিছেনে ঘোঁৰাত উঠি আছে মানুহবিলাক এয়া চাওক কিছু ধূলি বাঘমৰা গাড়ীৰ গ্লাছে বগা হৈ গ'ল ইভেন মোৰ মোবাইলৰ কেমেৰাই পূৰা ফুল বগা হৈ গৈছে দেখাই আছোঁ ভালে লাগিলে আহি এয়া জেগা বিচাৰি গৈছোঁ আমি খানা খাবৰ কাৰণে ক'ত পাওঁ তাতে খাম আৰু গতিকে চাওঁ হওক ক'ত ভাল জেগা আছে খানা খাবৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে এয়া পাত ধুই আছে একদম ধুনীয়াকৈ তাৰপিছত এয়া প্ৰেছাৰত ভাত বনাই আনিছোঁ ঘৰৰ পৰা চিকেন আছে অন্য একো নাই চিকেন তাৰপিছতে ভাত আৰু এয়া চালাড মোৰ মিছেছে কাটি আছে এয়া নেমু এইটো কেটছ ক'লা নিমখ আৰু এয়া কলপাতত খাম পেপাৰ প্লেট নাই অনা এয়া ৰাইজসকলে খানাটো ৰেডি কৰি আছে পাই গ'লোঁ জেগা এখন থিয় হৈ বুফে কৰি খাম এয়া কিছু ধূলি আজি গোটেই বাঘমৰা দেখিছেনে সম্পূৰ্ণ ধূলি খাই সোনকালে ওলাব লাগে মানে কমচে কম আজি 3000মান গাড়ী আছে ইয়াতে ট্ৰেফিক জামত ফচি যাব লাগিব যাওঁতে তো সেইকাৰণে সোনকালে খাই বৈ ওলাওঁ আৰু তো এয়া গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া আমাৰ খানা ৰেডি
ভাত বাঢ়িলে নেমু এইটো চালাড ভাত বাঢ়ি আছে আমাৰ ৰাইজে আৰু ইয়াত চিকেন বহুত ধুনীয়াকৈ বনাই আনিছোঁ বাছ গতিকে এইখিনি চাওকচোন চিকেনখিনি কালাৰটো বৰ ধুনীয়া হৈছে দেখিবলৈ এয়া আৰু এয়া চালাড গতিকে আহক এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰোঁ এয়া চলি আছে বিলাই আছে চবেই বেছি মানুহ নাই আমি 5টা মানুহ চিকেন চালাড গতিকে চাওঁ গতিকে আমি আহক এতিয়া খাবলৈ ষ্টাৰ্ট কৰোঁ খাই আছোঁ বঢ়িয়া ঘৰত বনাই আনিছোঁ এইফালে ষ্টাৰ্ট কৰা এতিয়া চালাড চালাডৰ লগত এয়া বাইকটো লৈ আছোঁ খোৱা পংকজ বঢ়িয়া কেনেকুৱা হৈছে খাবলৈ ভাল হৈছে ন কেনেকুৱা হৈছে আল্টিমেট নে বঢ়িয়া এয়া এয়া বাগমত খানা চানা খাই হৈ গ'ল এতিয়া বেক কৰি আছোঁ ভাল লাগিলে আজি খানা খাই আৰু কিছু ধূলিও খালোঁ এয়া চাওক চাৰিওফালে মানুহ আৰু মানুহ মহাভৈৰৱৰ বুকুত ছাইডত আচলতে বুকুত বুলি কৈছোঁ আৰু ছাইডত গোটেই মানুহ আৰু মানুহ এয়া চাওক সম্পূৰ্ণ ধূলি দেখিছেনে আপোনালোকে গতিকে আপোনালোকেও যদি আজি বাগমৰাৰ মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে বাগমৰালৈ আহিবলৈ প্লেন বনাওক আহক বাগমৰাত থাকিবলৈও আছে জেগা ইয়াতে থাকক আৰু ভাল লাগিব আৰু বা নাহিলেও এনেকৈ এদিনীয়া কাৰণেও আহিব পাৰে গতিকে বাগমৰাৰ সৌন্দৰ্য উপভোগ কৰক পৰম্পৰাগত খাদ্য উপভোগ কৰক আৰু ইয়াকে মই ক'লোঁ আৰু মোৰ আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক আগবাঢ়োঁ আৰু আগত যদি কিবা পাওঁ আপোনালোকক মই কৈ আছোঁ ব'লক এয়া ৰিশান আমাৰ বাগমৰা অনাৰ হয় হাই কি খবৰ ৰিশান বাকী ক খবৰ খাতি ভাল ভাল লাগিলে আজি বাকী চব ঠিক আছে ন যোৰহাট জিন্দাবাদ বাই বাই এয়া পূৰা ধূলিৰ মাজৰ পৰা আহি পেলাই এইফালে ৰাস্তা পাইছোঁহি আৰু আজি এই বাগমৰা যাত্ৰা যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ